নতুন এটা ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বহু দিনৰ মূৰত আহিছোঁ ব্লগ দিম বুলি কিনে। তো আজি আমি ফুৰিবলৈ গৈ আছোঁ। আমাৰ মাজত এয়া বিকু আছে, হাই কৰি দি এয়া আছে আমাৰ মাজত, আৰু এয়া আফতাবুদ্দিন আছে। আজি আমি ফুৰিবলৈ গৈ আছোঁ গ্ৰাছলেণ্ডলৈ। তো আমি ওলাই দিওঁ ইয়াৰ পৰা, আৰু দুজনমান বন্ধু আহি আছে, আমি লগ পাই আছোঁ ইয়াত। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। গাইছ আমি আহি পাই গ'লোঁ ডিপিলা। ইয়াতে আমি এতিয়া তেল ভৰাই ল'লোঁ, লগৰ কেইজনক ৰখি আছোঁ। সিহঁতে তেল ভৰাই আছে, এওঁলোক আছে, এই বিকু আছে, এয়া আমাৰ চাদ্দেন আছে। আমি গৈ আছোঁ, আপোনালোকক লগ পাই থাকিম আগত। मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल डगर न कर अगर मगर, कैसा है ये सफर, मंजिलों की न है कोई खबर। তো গাইছ আমি আহি এতিয়া ডিমাকুচি পাম, আৰু আমি ইয়াতে অলপ ৰখি দিছোঁ। মানে বহুত আহিলোঁ। কিমান আহিলোঁ আমি? 30 প্লাছ আহিলোঁ। 30 কিলোমিটাৰমান আহিলোঁ আমি, জিৰ' কৰি লৈ ইয়াতে দেখাব 38 আহি গ'লোঁ। তো অলপ ৰেষ্ট দিছোঁ, মানে সকলোৱে ৰৈছোঁ। আৰু আপোনালোকৰ পৰিৱেশটো চাব পাৰে, কি ধুনীয়া পৰিৱেশ। এইবিলাক গাড়ী আহি আছে। আমি ইয়াতে ৰখি আছিলোঁ, আৰু আপোনালোকে চাই লওক, চাহপাত ছিঙি আছে গছৰ পৰা। মই জুম কৰি দেখাই দিছোঁ, চাওক কি সুন্দৰ পৰিৱেশ। চাহপাত ছিঙি আছে, আৰু আমাৰ লগৰকেইটা গ'ল বাৰু গুচি, আমিও গৈ আছোঁ। চাওক, আৰু এইফালে পথাৰত খেতি কৰি আছে, কি ধুনীয়া মনোমোহা দৃশ্য। এয়া চাহপাত ছিঙি আছে গছৰ পৰা। দাদা এজন আহিছে, গৰু লৈ আহিছে দাদা এজন পথাৰৰ পৰা। কি ধুনীয়া দৃশ্য, আপোনালোকে চাই লওক। তো গাইছ আমি গৈ আছোঁ, গৈ কিনে আপোনালোকক লগ পাম, আৰু বেছি দূৰ নাই, আমি ডিমাকুচি পাব হৈছোঁ। তো গৈ কিনে আমি লগ পাই আছোঁ। আমি পাম। গাইছ আমি আহি পাই গ'ল ডিমাকুচি। ইয়াতে অলপ ৰৈ দিছোঁ, এতিয়া চাহ খাবলৈ সোমাইছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ, সিহঁতে চাহ খাবলৈ বহি গৈছে। চাহ খাব সোমাইছে ইয়াতে। কিবা এটা কৈ দিয়া ভাইটি। আমি এতিয়া বৰ্তমান ক্ৰীম দৈ খাবলৈ ওলাইছোঁ। ক্ৰীম দৈ খাবলৈ ওলাইছে, পানী খাই আছোঁ। আমি ডিমাকুচিত আছোঁ। মেনুখন আনিব দিছোঁ দাদা, মানে এইটো দিব্যজল বুলি কয়, পতঞ্জলি নামটো কৈ দিয়া। মিঠাই কি, কোনটো মিঠাই হবে? এইটো হ'লচেলত 150 টকা। গাইছ এতিয়া আমি ডিমাকুচিত আছোঁ। ইয়াতে লগৰ এজনে কাপোৰ লৈ পেলাই তাকে কাপোৰ ল'ব সোমাইছে, আৰু আমি চাহ তাহ খাই ল'লোঁ। এতিয়া ইয়াৰ পৰা ওলাই দিম, আৰু কাপোৰ লৈ আছে। কাপোৰ লৈ আছে। তো গাইছ আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, আৰু গ্ৰাছলেণ্ডলৈ 18 কিলোমিটাৰ আছে। এতিয়া আমি ইয়াৰ পৰা ওলাই দিম, আৰু চাহটো নাই 18 কিলোমিটাৰ আছে। 18 কিলোমিটাৰ আছে, আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া। সো গাইস লগ পাই আছো আগত বলক। सफर
कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डकर न कर अगर मगर আমি আহি আহি এতিয়া ৰাস্তাত পামে ঠিক 9 কিলোমিটাৰ বাকী আছে আমাৰ লগত বাবুৱে মই এতিয়া একদম বাকী পিছফালে আহি আছে গাইস আমি আহি আহি পাইছো ওয়াটাৰ ক্ৰসিং পালো এটা ওয়াটাৰ ক্ৰসিং কৰি আছো আমি গাইস ওয়াটাৰ ক্ৰসিং আৰু বাইকৰ গেট পাছ 50 টকা আমি আহি পাই গলো এতিয়া গেটত আছো গেট পাছ লৈ আছো গাইস আমি আহি পাইছো এতিয়া গেট পাছ কৰিলো ইয়াতে এতিয়া আমি গৈ আছো আগুৱাই আপোনালোকক দেখাই থাকিম এয়া চাই লওক কি সুন্দৰ ভিউ এয়া পাহাৰ দেখিছে আপোনাৰ পাহাৰ আৰু এয়া সুন্দৰ পানী নিজৰা পাহাৰৰ পৰা নামি অহা কি সুন্দৰ পৰিৱেশ আপোনালোকে চাই লওক সুন্দৰ বাইকৰ আপোনালোক কৈ দিওঁ বাইকৰ ইয়াতে 50 টকা লৈছে আৰু কাৰ হ'লে 100 টকা গেট এণ্ট্ৰি হয় এইটো দিব লাগে ইয়াতে আপোনালোকক এয়া চাওক কি ধুনীয়া পৰিৱেশ নদী বৈ আহিছে নিজৰা এইটো পাহাৰৰ পৰা নামি অহা পানী হয় আপোনালোকে চাই থাকক তো গাইস আমি আহি পাই গ'লো আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত আপোনালোকে আমি এইমাত্ৰ আহি পালোঁ এই আমাৰ কেমেৰা ওলাইছে এতিয়া সকলো কাপোৰ চাপোৰ ঠিক কৰি আছে তো আপোনালোকক দেখুৱাই আছোঁ অলপ পৰ ধৈৰ্য ধৰক এয়া দেখিব পাইছে গ্ৰাছলেণ্ডৰ গাছবোৰ ঘাঁহবোৰ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ভিউটো দেখুৱাই আছোঁ কি সুন্দৰ ভিউ চাওক এয়া কি সুন্দৰ ভিউ ধুনীয়া ভিউ এয়া নদী পানী সুত বৈ আছে ধুনীয়া লাগিছে একদম ভিউটো চালিয়া ভিউ তো আপোনালোকে আহিব পাৰে ইয়াতে মজা লাগিছে ভিউটো আৰু এতিয়া আমি কাপোৰ চাপোৰ খুলিম ইয়াতে গা ধুম ফটো শ্বুট কৰিম তো আপোনালোকক দেখুৱাই যাম এইখন এখন দলং আছে আমি পাৰ হৈ কিনে আপোনালোক দেখুৱাই যাম সকলো কি ধুনীয়া পৰিৱেশ আপোনালোকে চাই লওক এবাৰ তো গাইছ এতিয়া আমি ইয়াতে ফটো শ্বুট কৰি আছোঁ এয়া কেমেৰামেন আমাৰ কেমেৰামেনে ফটো উঠাই আছে এয়া আমাৰ কেমেৰামেন হয় আৰু আমি গৈ আছোঁ সেইটো পাৰে যাম আমি পাৰ হৈ ল'ম পাৰ হৈ কিনে আপোনালোকক দেখুৱাই থাকিম ভিউবিলাক আৰু ইয়াতে এতিয়া ফটো শ্বুট চলি আছে আমাৰ তো সুন্দৰ জেগা সুন্দৰ হেৰি ভাল লাগিছে আপোনালোক অলপ পিছত পাৰ হৈ কিনে দেখুৱাই আছোঁ আমাৰ লগত এয়া ফৌজি আছে ফৌজি ছাৰ হাই তো গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ আপোনালোকে আজিৰ পৰা ভিডিঅ' দি থাকিম আমি গৈ থাকিম ফুৰিবলৈ যাম আপোনালোকক দেখুৱাই থাকিম ইয়াৰ ফটো শ্বুট চলি আছে এতিয়া ধুনীয়া ভিউটো ধুনীয়া লাগিছে পাহাৰ চাৰিওফালে মাজতে নিজৰা আৰু খালি গৰমটো অলপ বেছি পৰিছে আহোঁতে ইমান ৰ'দ নাছিলে কিন্তু এতিয়া অলপ গৰমটো বেছি হৈছে কমাই দিয়া অলপ কটাই অলপ কমাই দি পইচা উঠি মৰিব লাগিব নহ'লে গাইজ আমি আহি পাই গ'লো এতিয়া আমি ইয়াতে গা ধুই আছে ইয়াত দেখিবলৈ পাইছে ফুল এনজয় তো চাওক পানীৰ খুঁত চাওক ফুল এনজয় হৈ আছে ধুনীয়া একদম ये बादल की चादर ये तारों के आंचल में छुप जाए हम पल दो पल फलक तक चल साथ मेरे फलक तक चल साथ चल फलक तक चल साथ मेरे फलक तक चल चल वो चौबारे গাইজ এতিয়া এটা ইনচিডেণ্ট হৈ গৈছিলে আমাৰ লগৰটো উঠি গৈছিলে উঠি যাব ধৰিছিলে ধৰি ৰাখিছে এই ইহঁতক চাওক গাইজ এই চাওক ইফালে চাওক ইহঁতক চাওক গাইজ অ' মাই গড অ' ইয়াৰ লোকেল ল'ৰা হয় এই চাওক 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 অ' মাই গড এই চাওক পানীৰ লগত কি
কি হয় বে পানীৰ ঢৌৰ লগত চাওক চাওক ইহঁতে পাৰিছে ইহঁতে সদায় ইয়াতে খেলি থকা ল'ৰা হয় সেইকাৰণে কিন্তু আমাৰ বোলে ট্ৰাই কৰিব নালাগে গাইছ ইহঁতক চাই লওক চাব দেই গাইছ এই চাব ইহঁতৰ হেৰি চাব এই চাওক এজন এজনকৈ চাওক অ' মাই গড এই চাওক চাব হা অ' মাই গড ইহঁতে কি পানীৰ লগত খেলা কৰি আছে আপোনালোকে দেখিবলৈ পাইছে আমাৰ কেমেৰামেন আহি পাইছে এয়া কেমেৰামেন ফটো মাৰি দিবা এয়া গা ধুই মজা লাগিছে গাইছ একদম সুন্দৰ আপোনালোকে চাওক পানী ঢৌটো চাই ল'ব পাৰে কিমান ঢৌ আছে বহুত ঢৌ গাইছ বহুত ঢৌ আহি কিনে ফুল মস্তি কেনেকুৱা লাগিছে গাইছ আমি এতিয়া ফুল এনজয় কৰি আছো সকলোৱে গা ধুই আছে চেম্পু লৈ আহিছে ঐ চেম্পু ক'ত গা ধুই আছে সকলোৱে ফুল এনজয় একদম মজা লাগি গৈছে মজা একদম মজা লাগি গৈছে ফুল এনজয় হৈ আছে গাইছ আপোনালোকে চাই লওক এয়া ফুল এনজয় হৈ আছে গাইছ আমাৰ গা পা ধোৱা হৈ গ'ল এতিয়া আমি আকৌ কাপোৰ পিন্ধি ফটো শ্বুট কৰিম এয়া সকলোৱে গা পা ধুই এই সিহঁত আহি আছে ঐ আহ ঐ জল্দি আহ দলঙৰ পাৰ হৈ আছে এটা সুন্দৰ ভিউ মজা লাগিল গা পা ধুই একদম এতিয়া তো গাইছ আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ সিহঁতে আইচক্ৰীম লৈছে হা আইচক্ৰীম লৈছে নেকি আইচক্ৰীম লৈছে এই ইমান দাম নেকি এইগিলা 10 টকাত পায় এই বাতিটো নাই নেকি বাতিটো এই 5 টকা খাইছোঁ এতিয়া গাইছ আমি এতিয়া ইয়াৰ পৰা ওলাই দিম এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আগত গৈ কিনে আমি ফটো শ্বুট কৰিম এয়া আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া পৰিৱেশ আপোনালোকে আহিলে আহিব পাৰে একদম মজা আল্টিমেট লাগিছে লোকেশ্যনটো আপোনালোকে গুগল মেপত চালে আপোনালোকে লোকেশ্যন পাই যাব একদম আল্টিমেট ধুনীয়া পাহাৰৰ মাজত আছে মজা লাগিছে মজা আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'বিলাক আহি থাকিলে আপোনালোকে গম পাই থাকিব আমি ক'ত যাই থাকোঁ ভিডিঅ'বোৰ দি থাকিম আমি আমাৰ ট্ৰিপ আহি আছে আগলৈকে ডাঙৰ ট্ৰিপ আমি প্লেন কৰি থৈছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাব এইটো ভিডিঅ' আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এতিয়া আমি গৈ আছোঁ আগত ফটো শ্বুট কৰিম লগ পাই আছোঁ আমি আহি আছিলোঁ আৰু ইয়াতে ৰখি গ'লোঁ সিহঁতৰ বোলে পিয়া লাগিল পানী আনিবলৈ গৈছে এইটো ৱাটাৰ চাপ্লাই আছে ওচৰতে সিহঁতে পানী আনিবলৈ গৈছে তো ব'লক আমি ময়ো যাওঁ কি পানী লৈছে চাই থাকোঁ পানী খাবলৈ গৈছে অলপ গাইজ আমি আহি এতিয়া ফটো শ্বুট কৰি আছোঁ ইয়াতে চাহ বাগানৰ মাজত আপোনালোকে চাব পাৰে কি সুন্দৰ পৰিৱেশ আমাৰ বাবু ফটো উঠি আছে ফটো শ্বুট কৰি আছে বাইকেৰে আমাৰ কেমেৰামেন আপোনালোকে এয়া চাব পাৰে কি ধুনীয়া বাগানৰ ভিউ আপোনালোকে এটা চিনেমেটিক শ্বট দেখাই আছোঁ ৰ'ব আমি এইমাত্ৰ ডিমাকুচি পাৰ হ'লোঁ পাৰ হৈ কিনে আমি ৰবৰৰ বাগান এখনত ৰৈছোঁ আপোনালোকে চাব পাৰে এয়া ৰবৰ গছত ইয়াতে হেৰি কৰা হয় গছটো কাটি কিনে ইয়াতে বাতি এটা পাতি দিয়া হয় এয়া ছিষ্টেম আছে আপোনালোকে দেখিব পাৰিছে তো ইয়াৰ পৰা ৰবৰটো ওলাই আহে অলপ কৈ দিবচোন কেনেকুৱা কি কথাটো কৈ দিব ইয়াৰ পৰা এইখিনি অলপ কাটি দিয়া হয় আৰু ইয়াতে এটা বাতি থৈ দিয়া হয় বাতি থৈ দিলে লবৰৰ পৰা যোনটো গছৰ পৰা আঠা এটা ওলাই সেইটো লবৰ কৰা হয় ওলাই বাতিটোত পৰে তাৰ পাছত এওঁলোকে বাতিটো নি ফেলে ৰবৰ প্ৰস্তুত কৰে আৰু ৰবৰ প্ৰস্তুত কৰা ঠিকে আছে তো আপোনালোকৰ বাগানখন দেখিব পাৰিছে কি ধুনীয়া বহুত হয় বহুত ডাঙৰ হয় ইয়াতে এই দেখিব মণি পোৱালৈকে আছে আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া বাগান হয় তো গাইছ আমি আহি ঘৰ পাবলৈ হৈছোঁ আৰু আপোনালোকে যাই চাব পাৰে বঢ়িয়া ঠাই হয় গাছলেণ্ড আৰু আমি এতিয়া আৰু ব্লগটো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন ঠাইত তেতিয়ালৈ বাই বাই জয় আই অসম ভাল লাগিলে লাইক কমেণ্ট
ভাল লাগিলে ভিডিঅ'টো যদি চাই ভাল পালে অকণমান হ'লেও তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ তেতিয়ালৈ লাগিলে বেছিকৈ শ্বেয়াৰ কৰিব বেছিকৈ শ্বেয়াৰ কৰিব তেতিয়ালৈ বাই বাই জয় অসম জয় অসম que sopa, se jala, guapi, voy en atrás, tu gira, diva, mi sopa, que yo va a